আমাৰ ডিলাইভ 365 মজিয়াত উপস্থিত হৈছে সমাজসেৱক এসময়ৰ ছাত্ৰ নেতা তথা অধিবক্তা আশৰাফুল ইছলাম ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। হয়, ডিলাইভ অসমৰ যি চেনেল, এই পৰ্টেল চেনেলক বিশেষকৈ মোৰ তৰফৰ পৰা মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ দৰে এখন সৰ্বাংগ সুন্দৰ অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰাৰ কাৰণে। আশৰাফুল ইছলাম, আপুনি যিহেতু ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সংগঠনৰ এজন প্ৰভাৱশালী নেতা আছিলে, আপোনাৰ BTCৰ অঞ্চলত মাইনৰিটিৰ সমস্যা হিচাপে আপুনি কেনেধৰণৰ চাই আছে? হয়, এই সময়ত ছাত্ৰ সংগঠনত নেতৃত্ব দিছিলোঁ আৰু সেই সময়ত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ হৈ BTCৰ পৰা আৰম্ভ কৰি দিছপুৰ দিল্লীলৈকে আমাৰ যি জাতিৰ কাৰণে যি সংগ্ৰাম, এই সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ আৰু আমি এই কণ্টিনিউৱাছ যিটো এফৰ্ট, এই এফৰ্টটোক আমি এটা পৰ্যায়ত লৈ গৈছিলোঁ, যি পৰ্যায়টোৱে বিশেষকৈ সমগ্ৰ BTR অঞ্চলৰ তথা অসমৰ সৰ্বস্তৰৰ সংখ্যালঘু জনসাধাৰণৰ ন্যায়, নিৰাপত্তা, সাংবিধানিক অধিকাৰ সকলো দিশত এটা প্ৰভাৱ সৃষ্টি হৈছিল। আৰু বিশেষকৈ আমি যি সময়ত ছাত্ৰ সংগঠনৰ দায়িত্বত আছিলোঁ, সেই সময়ত আমি বিশেষকৈ সমাজৰ যিখিনি মূল যিখিনি সমস্যাৱলী আছিলে, যিবোৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত এলেকাসমূহত আমি দেখা পাওঁ যে বাল্য বিবাহ এটা সময়ত যথেষ্ট হৈছিল, বহু বিবাহ প্ৰচলনটো আছিল, অন্ধবিশ্বাস আছিল, ভেৰিয়াছ কাইণ্ডছ অফ ছুপাৰষ্টিশ্যন সমাজখনত আমি দেখা পাইছিলোঁ। আৰু দোজ আৰ দ্য ছ'চিয়েল অবষ্টেকল ইন আৱাৰ ছ'চাইটি। সমাজখনত যিবোৰ ব্যাধি আছিল, বাধা আছিল, সেই বাধাখিনিক দূৰ কৰাৰ কাৰণে আমি প্ৰয়াস ৰাখিছিলোঁ। যেনেকৈ বাল্য বিবাহৰ ক্ষেত্ৰত সমগ্ৰ BTC অঞ্চলত আমি এক তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি এটা সজাগতা সভাৰ জৰিয়তে আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত এডুকেশ্যন যাতে আমি অধিক এম্পাৱাৰ কৰিব পাৰোঁ, আমাৰ ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত বা আমাৰ নিৰীহ জনসাধাৰণ, লগতে একেবাৰে অসহায় ছাত্ৰ ছাত্ৰী য'ত স্কুলৰ বেগ এডাল কিনি দিলে সেই ছাত্ৰগৰাকী উপকৃত হৈছিল, বা কাৰোবাৰ দেখা গৈছে যে ছাত্ৰ এগৰাকী ভাল উন্নত মানৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, কিন্তু ফৰ্ম ফিল আপ এটা কৰি দিব পাৰিলে সুবিধা হৈছিল। তেনে ক্ষেত্ৰত আমি যিমান পাৰোঁ আমি বেষ্ট লেভেল এটা ট্ৰাই কৰিছোঁ। BTCত আপোনাৰ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ বিভিন্ন ফালৰ পৰা পিছ পৰি আছে, এই সম্বন্ধে আপুনি কি ক'ব? চাওক, সমগ্ৰ BTC অঞ্চলতে সংখ্যালঘু মানুহখিনি যথেষ্ট কনচিয়াছ, সজাগ আৰু সচেতন। তাৰ মাজতে যিহেতু এই যিটো আমাৰ সমাজ ব্যৱস্থা, যিটো গণতান্ত্ৰিক যিটো আমাৰ ছিষ্টেম, পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেটিক ছিষ্টেম, সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাত আমাৰ চৰকাৰে মানে বিগত দিনৰ চৰকাৰে 17 বছৰৰ পৰা আৰম্ভ কৰি পেলাই আজিলৈকে সংখ্যালঘু সমস্যাখিনি এতিয়ালৈকে সমাধান হোৱা নাই, যথেষ্ট কৰিব লগা আছে। ইয়াৰ অন্যতম কাৰণটো হ'ল যে সংখ্যালঘু সম্প্ৰদায়ৰ পৰা ভাল প্ৰতিনিধিৰ অভাৱ আছিল। এইবাৰ সংখ্যালঘু সম্প্ৰদায়ৰ পৰা 4জনকৈ নিৰ্বাচিত প্ৰতিনিধিয়ে BTC কাউন্সিলত অংশগ্ৰহণ কৰিছে। গতিকে নথৈ আনন্দিত এজন সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক হিচাপে এই সময়ৰ ছাত্ৰৰ সংগঠন কৰিছিলোঁ, জাতীয় চেতনা থকা এজন ব্যক্তি হিচাপে মই বহুত আনন্দিত যে 4জন প্ৰতিনিধি আমাৰ এই BTCৰ পৰিষদত আহিছে। এইবাৰ মই ভাবোঁ যে 4জনে সমগ্ৰ BTC অঞ্চলৰ বুদ্ধিজীৱী ৰাইজৰ লগত, সচেতন মহলৰ লগত আলোচনা কৰি পেলাই এই সংখ্যালঘু সমস্যাৰ আজি কিদৰে সংসদত আমাৰ যিটো BTC যিটো এছেম্বলি আছে, এই বিধানসভাত কেনেকৈ উত্থাপন কৰে সেইটো লক্ষণীয় হ'ব। আৰু বিশেষকৈ এই যিটো বিধানসভা নিৰ্বাচন যিটো আহি আছে, আমি BTC অঞ্চলৰ উন্নয়ন, BTC অঞ্চলৰ সংখ্যালঘু ভাইসকলৰ ন্যায় নিৰাপত্তা অধিকাৰৰ কাৰণে আমি সংগ্ৰাম, আমি
আমাৰ যিটো য'ত কথা ক'লে আমাৰ কামত আহে, যেনেকুৱা আমাৰ BTC কাউন্সিলত মানুহ আছে, সিমিলাৰলি আমাৰ অসম বিধানসভাটো আমাৰ সংখ্যালঘু MLA যেতিয়া BTC MLA সমষ্টিৰ পৰা যাব, তেতিয়া নিশ্চিতভাৱে এই সংখ্যালঘু MLA BTC অঞ্চলৰ কাৰণে তীব্ৰ গণতান্ত্ৰিকভাৱে তীব্ৰ ভয়েস প্ৰেছাৰ গ্ৰুপ হিচাপে বিধানসভাৰ মজিয়াত মাত মাতিব। দেখা গ'ল কিছুদিন আগত আপুনি পৰ্বতজোৰাই এখন ৰাস্তাৰ কাৰণে মাটি পেলাই দিলে। BTCৰ কোটি কোটি টকা থকাৰ সত্ত্বেও কিয় পৰ্বতজোৰা অঞ্চলত ৰাস্তা ঘাট দলং কালভাৰ্ট ইমান দিনত নিৰ্মাণ নহয়, এই সম্বন্ধে কি ক'ব? চাওক, সামাজিক কাম কাজবোৰ কৰাটো এটা নিচা হ'ব লাগে প্ৰত্যেকজন মানুহৰ কোটি কোটি টকা থাকিলেও সামাজিক কাম কাজবোৰ কৰাৰ প্ৰতি মানুহৰ হাবিয়াস, মানুহৰ প্ৰয়াস নাথাকিবও পাৰে। যিটো সদিচ্ছা, উইল পাৱাৰ, এই বস্তুটো সকলোৰে নাথাকে। মই এটা কথা বিশ্বাস কৰোঁ যে আমি সমাজৰ প্ৰতি দায়বদ্ধ, আমি কাৰো প্ৰতি দায়বদ্ধ নহয়। উই আৰ অল ইনডেপটেড টু আৱাৰ ছ'চাইটি। সমাজখনে আমাক যথেষ্ট দিছে, আমি সমাজক কি দিছোঁ। সেইকাৰণে মই ভাবোঁ যে ব্যক্তিগতভাৱে সমাজখনৰ কাৰণে মানে পূৰ্বৰ পৰাই কাম কৰি আছোঁ, এতিয়াও কাম কৰি আছোঁ, যিমান দিনলৈকে জীয়াই থাকিম সমাজৰ হকে কাম কৰিম। বিশেষকৈ মোৰ জন্ম পৰ্বতজোৰা বিধানসভা সমষ্টিত, আৰু এই বিধানসভা সমষ্টিত যথেষ্ট কাম কৰিব লগা আছে। সেইকাৰণে এই পৰ্বতজোৰাত মই দিনে নিশাই কাম কৰি আছোঁ, বিভিন্ন ঠাইত কাম কৰি আছোঁ, সমগ্ৰ BTCতে কাম কৰিছোঁ এটা সময়ত। কিন্তু যিহেতু মোৰ স্পেচিফিক এইটো মোৰ সমষ্টি নিজৰ, গতিকে এই সমষ্টিটোত যিহেতু মোৰ প্ৰথমত এটা কথা আছে যে নিজৰ যিটো ঠাই, সেই ঠাইখনৰ প্ৰতি এটা ভাল পোৱা, মৰম, সেই ঠাইখনৰ মানুহৰ প্ৰতি ভক্তি, শ্ৰদ্ধা, এইটো থকাটো অত্যন্ত প্ৰয়োজনীয়, যিটো নেকি মই ৰাখিবলৈ প্ৰয়াস ৰাখিছোঁ। আপুনি যিহেতু দীৰ্ঘদিনৰ পৰা দুখীয়া ৰাইজৰ কাষত আছে, দুখীয়া ৰাইজৰ সুখ দুখত আপুনি সমভাগী হিচাপে কাম কৰি আছে, আপোনাৰ ভৱিষ্যতত কিবা উদ্দেশ্য আছে নেকি? সমাজৰ কাম কৰাটো আমাৰ এটা নিচাত পৰিণত হৈছে। কোনোবা অসহায় ব্যক্তি আছে, য'ত অলপ সহায় আগবঢ়ালে মানুহটোৰ এটা উপকাৰ হয়। দেখা গৈছে যে স্কুলীয়া ছাত্ৰ ছাত্ৰী স্কুলত গৈ আছে, চৰকাৰৰ হেমাহিৰ কাৰণেই হওক বা যিকোনো বিসংগতিৰ কাৰণেই হওক, সৰু অলপ সহায় কৰিলে মানুহখিনি ভালকৈ খোজকাঢ়ি যাব পাৰে। তেনে ক্ষেত্ৰত আমি সদায় আগভাগ লওঁ। আৰু দেখা গৈছে সমাজখনত একেবাৰে কেঁচুৱাৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন মানুহৰ কিবা নহয় কিবা অসুবিধা থাকে। সকলো মানুহৰতো এক নহয়, কিছুমান মানুহৰ বহুত অভাৱ অভিযোগ থাকে, সমস্যা থাকে, সমস্যাখিনি তেখেতসকলে ভালকৈ ওপৰত প্লেচ কৰিব নোৱাৰে। আমি বিচাৰোঁ, আমি কেতিয়াবা নিজেই আগভাগ, মানে আমাৰ টীম এটা আছে, আষ্টাবল গ্ৰুপ অফ পাব্লিক ফাউণ্ডেশ্যন, আমাৰ ছ'চাইটি এটা আছে, সেই ছ'চাইটিৰ আমাৰ কৰ্মকৰ্তাসকলে মোক খবৰ দিয়ে, সেই হিচাপে মই গৈ তাত উপস্থিত হওঁ। আৰু যিটো সমাজৰ কাম কাজ, এই কাম কাজটো মই এটাই কৈছোঁ, সামাজিক কাম কাজ কৰাটো এটা মোৰ নিচা, যিটো নেকি প্ৰত্যেকজন মানুহৰ এনেকুৱা নিচা থকাটো ভাল। আৰু ভৱিষ্যত দিনত পৰিকল্পনাৰ বিষয়ে সময় আটাইতকৈ ডাঙৰ সিদ্ধান্ত দিয়ে। সময়ৰ লগত বহুতো পৰিৱেশ পৰিস্থিতি সলনি হয়। টাইম ইজ দি বেষ্ট ভাৰ্ডিক্ট, গতিকে সেইটো সময়ে সিদ্ধান্ত ল'ব। পৰ্বতজোৰা বিধানসভা সমষ্টিৰ চুকেকোণৰ ফালৰ পৰা বিভিন্ন জনগোষ্ঠীৰ তৰফৰ পৰা এটা মেছেজ আহিছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আপোনাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কিবা এটা পৰামৰ্শ আগবঢ়াইছে, এই সম্বন্ধে আপুনি কি ক'ব? মই ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰি আছোঁ। ৰাইজৰ মৰম, ভালপোৱা, ভক্তি, শ্ৰদ্ধা, এইটো আটাইতকৈ ডাঙৰ অস্ত্ৰ মানুহৰ জীৱনত। মানুহে যদি প্ৰকৃত মৰম ভালপোৱা পায়, শ্ৰদ্ধা ভক্তি, মানুহৰ প্ৰতি যিটো আশীৰ্বাদ, সেই আশীৰ্বাদটো আটাইতকৈ ডাঙৰ বস্তু। যি আশীৰ্বাদটো মই পৰ্বতজোৰা ৰাইজৰ পৰা পাই আছোঁ, আগন্তুক দিনবোৰত ৰাইজৰ লগত বহিম, কথোপকথন কৰিম, মত বিনিময় কৰিম, বাৰ্তালাপ কৰিম, ৰাইজে বিচৰা ধৰণে ৰাইজৰ লগত থাকি পেলাই যিকোনো সিদ্ধান্ত লোৱাৰ কাৰণে মই পক্ষপাতী। বহু ব্যক্তিগত মানুহ, অধিবক্তা তথা সমাজসেৱক, ছাত্ৰ নেতা আশৰাফুল ইছলামে আমাৰ চেনেলত সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অধিৱেশন ইমানতে সমাপ্ত কৰিম।